লাগিলে চিনেমাখনত কেনেকুৱা লাগিলে কি ভাল লাগিলে কেমেৰাৰ পৰা আৰম্ভ কৰি অভিনয় কাষ্টিং বঢ়িয়া এইটো বহুত ভাল চিনেমা এখন চোৱাৰ অনুভৱ হৈছে সঁচাই ভাল হৈছে মানে চিনেমাখনৰ প্ৰতিটো হেৰিতে আমি মানে আগ্ৰহ প্ৰকাশ কৰিছোঁ যে ইয়াৰ পিছৰটো কি হ'ব তাৰ পিছৰটো কি হ'ব তেনেকৈ এজন অতি বিখ্যাত মানুহৰ বস্তু আকৌ পুনৰ সজীৱ কৰি ৰাখিছে তাৰ কাৰণে ভাল লাগিছে বহুত ভাল লাগিছে চিনেমাখন চাই তেখেতৰ ইমান ধুনীয়া কাহিনীবোৰ শুনিলোঁ আগতে নজনা কথা কোনোদিন ইমান ধুনীয়া চিনেমাবোৰ চালোঁ মানে তেখেতৰতো জানা নাছিলোঁ আজি দেখি মানে সঁচাকৈ অন্তৰত মানুহজন ভগৱানৰ অৰিজিনেল লাগি গৈছে বহুত আৱেগিকো হৈ গৈছে লাষ্টৰ সময়ত বহুত ভাল লাগিছে আৰু ভুজিয়া তহঁতকেইটাকো এনেকৈ মিলাব লাগিব ভাইমন্দা ভাল লাগিলে মানে ভাল লাগিলে ন জুবিন গাৰ্গক ট্ৰাই কৰা কিজানি এইখন চিনেমা কৰাৰ পিছত তই ছুপাৰষ্টাৰ ৰবি শৰ্মাই হৈ যাৱ প্ৰত্যেকজন কলাকুশলীয়ে ভালে লাগিল চবৰে অভিনয় সুন্দৰ হৈছে ইমান আৰু নাটক কৰি থাকিমহে আমি সকলোৱে মিলি চিনেমা এখন কৰোঁ আহা জুবিনকো ভাল লাগিছে জুবিনৰ চুলিয়ে তোলে মইতো প্ৰথমতে জুবিনক পিক পকেটাৰটো বোলো চাবলৈ নাযাওঁ দেই বোলো এনেকৈ কওঁ দাদা চাকৰি আগতে এনেকুৱা লাগে এতিয়া দেখিব ইমান ধুনীয়াকৈ বনাইছে মানে ভাল হেৰি বনাইছে ইমানবোৰ মানুহৰ পৰা পইচা তুলি কষ্ট কৰি এখন অসমীয়া চিনেমা বনোৱাৰ পাছত যদি অসমতেই মানুহক দেখাব নোৱাৰো দৰ্শকে ক'লে যে এনেকুৱা খুব ক্লিন মানে এনেকুৱা অসমীয়া চিনেমা তেওঁলোকে হেনো এই প্ৰথম চালে মানে এগৰাকী দৰ্শকৰ কমপ্লিমেণ্ট আৰু এইটো গতিকে সেইটো বহুত ডাঙৰ কথা আৰু কেইটাবোৰ প্ৰায় আনিছে প্ৰায় বহুত কিন্তু তাতকৈ বেছি নোৱাৰে কেইটামান কেৰেক্টাৰটো একদম বৰ ধুনীয়া খুব সুন্দৰকৈ পাৰফেক্ট বেছ আছে বোলে আৰু আপোনালোকৰ এই ফ্লপ চিনেমাখন চলাম মোৰ সময় নষ্ট নকৰিব চাই থাকক ছাৰ আমি অসমীয়া চিনেমা চলাই দেখুৱাম मैं जानता है पिक्चर तुम्हारे लिए क्या मायने रखता है बाबूलाल বাবুলাল নহয় মোৰ নাম ভাইমন